কি হ'ল বাৰু তোৰ? তই তাৰ পাছত তেনেকৈ গুচি আহিলি? ছোৱালীজনী কি বুলি ভাবিছে বাৰু? কিয় নাহিম? কি কাৰণে নাহিম? ছোৱালী আনি তই গাঁও সোমলিহি আৰু তই মোক এতিয়া কৈছ। কি এতিয়া কৈছ? মইচোন সেইদিনা তোক কৈছিলোৱে মই আমাৰ সেই কলেজৰ ছোৱালীজনী ভাল পাওঁ আৰু তাইক আমাৰ গাঁৱলৈ আনিম আৰু তহঁতৰ সৈতে ৰখাবি। কোৱা নাছিলো তোক? কৈছিলি, কিন্তু আজি বুলি কোৱা নাছিলি। আৰু তই তাইক ক'ত ৰাখিবি মোৰ ঘৰত ৰাখিব নোৱাৰো। ৰাখিব নোৱাৰো মানে? কি কথা ক'বলৈ আহিছ? তাইক ভাল পোৱা কথা তোৰ আৰু বিকাশৰ বাদ দি কোনোৱে গম নাপায়। আৰু তোক মই মোৰ ভাল লগৰ বুলিহে এখন সহায় কৰিবলৈ কৈছিলো, সেই কোনো কৰিব নোৱাৰো। মোক বুজিয়ে নাপাওঁ একেবাৰে। বুজি নাপাওঁ আৰু বোলে মই তাৰ ভাল লগৰ। তই কিবা জানো মোৰ মনৰ কথা বুজি পাওঁ? আৰে তোৰ কথা বাৰু মই কেলে বুজি নাপাম কচোন? সৰুৰে পৰা একেলগে থকা, তই কোন সময়ত কি বিচাৰ মই তোৰ মনত প্ৰতিটো কথাই বুজি পাওঁ। যদি বুজিয়ে পাওঁ তেতিয়াহ'লে মই তোক ভাল পাওঁ বুলি কিয় বুজি পোৱা নাছিলি? ভাল পাওঁ? চা, যদি তই মোক সঁচাকৈ ভালেই পাওঁ তেতিয়াহ'লে ইমান দিনে কোৱা নাছিলিনো কিয়? ছোৱালীজনীয়ে প্ৰথমে কয় নে ল'ৰাটোৱে প্ৰথমে কয়? কথাটো অৱশ্যে হয়,